Hi friends, aku jalbol oলাইছো ঈদৰ কাৰণে নলবাৰীলে এতিয়া একদম দৰাদেই হৈছে যাবলৈ ওলালৱে আৰু এতিয়া গৈ থাকিম আজিৰ পৰা আপোনালোক যিমান পাৰো নলবাৰী কিবা কিবি ব্লগ দেখাবলৈ চেষ্টা কৰিম আৰু তেতিয়াহ'লে ভিডিঅ'কেইটা স্কিপ নকৰাকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব এতিয়া যাবলৈ ওলালোঁ টমটম আহিছে মই টমটমত যাম এইবোৰ বেগ চেগ কৰা ৰেডি কৰিলোঁ এয়া বেগ গোটেইবোৰ ৰেডি কৰা হৈ গ'ল এতিয়া আৰু যাম ঘৰত ওলাম আৰু যাম আৰু আহি মেলি এতিয়া একদম ট্ৰেইনত পৰা বহি আছোঁ কোনো নাইছোঁ ভাল লাগিছেনে একদম খালী ডবা আমি দুজনী এতিয়া বহিছোঁ আমাৰ ইয়াত আৰু তাৰপৰা এতিয়া আমাৰ ট্ৰেইন যাবলৈ অলপ সময় আছে আৰু 9টা 10-15 মানত এৰিব ট্ৰেইনখন আহি পালোঁ যোৰহাটত আহি ট্ৰেইনখন ৰখাই দিছে যাব আৰু টোপনি লাগিছে আমাৰ লগতে কেইজনমান কাৰ্বি মানুহ বহিছে অকণমান দেখুৱাম দেই এতিয়া আমাৰ ট্ৰেইনখন পূৰা ফুল স্পীডত গৈ আছে আৰু ইয়াত আমাৰ সেইফালে বহুতেই বৰষুণ কিন্তু এইফালে চব এইটো মানে মধ্য অসম আৰু এয়া ইমানে একদম শুকান হৈ আছে এতিয়া পথাৰ চথাৰবোৰ মানে পূৰা শুকান হৈছে এতিয়া বৰষুণৰ পৰিমাণটো অলপ কম যেন লাগিছে কিন্তু আমাৰ এইফালে এইকেইদিন যথেষ্ট বৰষুণ এতিয়া আমি আহি আছোঁ আৰু বৰ একদম মই ভাগৰুৱা হৈ পৰিছোঁ যিহেতু ৰোজাও আছে মোৰ আমাৰ মানে দুইজনৰে আছে ৰোজা আৰু এতিয়া আহি আছোঁ আৰু মোক একদম তেনেই মানে কি ক'ম আৰু ক'ৰবাত শৰণাৰ্থীৰ নিচিনাহে লাগিছে দেখিবলৈ আমি এতিয়া ইফতাৰ কৰিলোঁ ইফতাৰ কৰি মেলি আজৰি হ'লোঁ আমাৰ জাগিৰোডতে ইফতাৰ হৈছিলে আমি তাতে কৰি মেলি মানে আহি থাকোঁতে ট্ৰেইনতে কৰিছোঁ লৈ আহিছোঁ যিহেতু আৰু ইয়াত যথেষ্ট এতিয়া ট্ৰেইনত বহুত বেছি ভিৰ আৰু এইফালে চব এয়া আন্ধাৰ হ'লে ইয়াত দেখিছেনে অলপ গছ গছনিবোৰ জিলিকি আছে আৰু এয়া এতিয়া আমি এতিয়ালৈকে গুৱাহাটী পোৱাই নাই গুৱাহাটী পালে আৰু অলপ দেখুৱাম আৰু এয়া আমি লাহে লাহে আহি সোমালোঁ আমি গুৱাহাটী সোমাইছোঁ আৰু এয়া এইবোৰ চব আপোনাক এটা বস্তু দেখাব বিচাৰিছিলোঁ তেতিয়ালৈকে মানে মই মোবাইলৰ কেমেৰা অন কৰোঁ মানে ট্ৰেইনখন আগবাঢ়ি আহিলে মানে পাহাৰৰ ওপৰত একদম লাইটবোৰ খুব ধুনীয়া লাগে দেখিবলৈ ৰাতিৰ মানে মহানগৰী আৰু দিনৰ মাজত বহুতেই বেছি পাৰ্থক্য কিবা এটা খুবেই ধুনীয়া লাগিছিলে মই দেখুৱাম বুলি ভাবিছিলোঁ আপোনাক কিন্তু নোৱাৰিলোঁ দেখুৱাবলৈ আৰু এয়া চব এতিয়া আকৌ আহি এনেকৈ অকণমান পাহাৰখন দেখিছোঁ আৰু লাইটবোৰ জ্বলি আছে দূৰৈত কিবা এটা কবিতা লগা ভাৱ কিন্তু মানুহৰ যি হুলস্থুল মই এতিয়া ভইচ অভাৰ কৰিবলগীয়া হ'ল আৰু যিখিনি পাৰোঁ দিলোঁ বাকীখিনি ভইচ অভাৰ কৰিছোঁ আৰু ট্ৰেইনখন লাহে লাহে সোমাই আছে ষ্টেচনৰ ভিতৰলৈ ৰাতিৰ গুৱাহাটী আৰু এইয়া চব এয়ানো এনেই অকণমান দেখুৱাইছোঁ আৰু
কিনো মুখখনে বকি থাকিবলৈ মন নাযায় চব সময়তে চাওক আপোনালোকে এইয়া লাহে লাহে আমি ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু এইবোৰ ট্ৰেইনবোৰ ৰখোৱা দেখিছোঁ ইয়াত দেখিছেনে আৰু আমাৰ ট্ৰেইনখনো লাহে লাহে শ্ল' হৈছে আৰু এই ট্ৰেইনবোৰ ওলাই থকা ক্লিপখন অকল মোৰ ভাগিনটো আহান আৰু মোৰ ভতিজাটো আফ্ৰিদৰ কাৰণে বুলিয়ে ধৰক কাৰণ সিহঁত দুটাই এইবোৰ ট্ৰেইন চাই খুব ভাল পায় সেইকাৰণে এই ক্লিপখন লৈ থ'লোঁ Yes. আৰু এইবোৰকে নেদেখুৱালে মই আহি থকা ভিডিঅ'টোতনো কি দেখুৱাম আপোনালোকক সেইকাৰণে সৰু ল'ৰা ছোৱালীহে আপোনালোকক ট্ৰেইন দেখুৱাই অলপ ফুচলাই দিছোঁ আৰু আমি আহি পাই গ'লোঁ নলবাৰী এইটো ষ্টেচনটো অকণমানকৈ দেখুৱাইছোঁ মানে আমি বাইদেউ বাহিৰ ওলাই আহিলোঁ বেগ চেগ আছিলে দেখুৱাব নহ'লে এনেই অকণমান দেখুৱাই দিছোঁ আৰু সেইফালে আমি যাম এতিয়া আহি এতিয়া আমি পাই গ'লোঁ ঘৰ আৰু এতিয়া বাজিছে প্ৰায় চাই লওঁ আকৌ টাইমটো প্ৰায় 10টাই বাজিব হ'ল 9টালৈ 10টালৈ 15 মিনিট আছে একদম ঘৰ পাই গ'লোহি আৰু মানে অলপ টাউনত ইটো অকণমান সময় হ'ল আৰু ৰ'লো অকণমান এতিয়া আৰু ভাবি ভিডিঅ'টো এইখিনি শেষ কৰোঁ বৰ ভাগৰ লাগিছে আৰু কিমান কি পাৰিলোঁ দেখুৱাবলৈ নাজানো আৰু বাকী ইয়াত থকা কেইদিন দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ভিডিঅ'টো এইকেইটা সামৰণি মাৰিছোঁ আকৌ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ বাই বাই